আৰু আপোনালোকে ভাবি আছে যে দাদাৰ লগত মোৰ কেনেকৈ চিনাকি হ'ল বা কেনেকৈ আহিলোঁ আৰু কেনেকৈ সম্ভৱ হ'ল। মোৰ ইউটিউব চেনেল মিষ্টাৰ চিৰাজুল বাবুলৈ আকৌ এবাৰ নতুনবাৰকৈ স্বাগতম জনাইছোঁ। তে আজি গৈ আছোঁ এডিয়ান গেমিং চেনেল আপোনালোকে সকলোৱে চাই যিবিলাকে পাবজি খেলে। তো আজি দাদাৰ ঘৰত গৈ আছোঁ। আৰু এটা কথা কি মানে কিছুমান মানুহে পংগু হ'লে বেলেগ এটা পৰ্যায়ত গুচি যায়। মই আৰু একো নকৰোঁ, ৰাস্তাত ঘূৰি ফুৰিম, এনেকুৱা এটা ছিষ্টেম থাকে। আৰু কিন্তু এইটো বেলেগতকৈ বেলেগ পৰ্যায়। নিজৰ যিকোনো মনোবলতা আছে সেইখিনি মনোবলতালৈ আজি জিভাৰে পাবজি খেলে। আপোনালোকে ভাবি আছে যে হাতেৰে পাবজি খেলে, নহয়, তেওঁৰ ভৰি নাই, হাত নাই, কিন্তু জিভাৰে পাবজি খেলে। আজি জিভাৰে পাবজি খেলি 3 লাখ ছাবস্ক্ৰাইব অতিক্ৰম কৰি আছে। আৰু সেইজন দাদাৰ ওচৰত মই গৈ আছোঁ। আপোনালোকে আজিৰ ভিডিঅ'টো চাব আৰু এইটো ভিডিঅ'ৰ পৰা আপোনালোকে কিবা এটা শিকিব পাৰিব যে এজন মানুহৰ যদি কিবা এটা মনোবলতা থাকে আৰু এইটো কিমান চেষ্টা কৰি আগুৱাই যাব লাগে, আজি এইটো ভিডিঅ'ৰ পৰা আপোনালোকে বুজি পাব। তো আহি পালোঁ চাহ ফেক্টৰী, বৰগাৰা চাহ বাগিচা যিটো ফেক্টৰী আছে। তো গৈ আছোঁ মানে দাদাৰ ঘৰত। আৰু আপোনালোকে ৰাস্তাটো চাই থাকক। মানে যদি কেতিয়াবা লগ কৰিব বিচাৰে এইটো ৰাস্তা দি আহিলে হ'ল। এইটো হ'ল বৰগাৰা চাহ বাগিচাৰ চাহ উদ্যোগ, য'ত চাহপাত ওলোৱাই। আৰু এটা আপোনালোকে চক পাব, চকৰ পৰা ৰাইট হেণ্ড কাটি দিব। তাৰপিছত এটা ফিল্ড পাব, ফিল্ডটো পোৱাৰ পিছত যিটো এটা ফাৰ্ষ্ট এটা গলি পাব, সেইটোৰে সোমাই গ'লেই দাদাৰ ঘৰ পাব। আৰু আহি পালোঁ দাদাৰ ঘৰ, এডিয়ান গেমিঙৰ দাদাৰ ঘৰ পালোঁ। আৰু এইটো ৰাস্তা দি আহিছোঁ। আৰু আপোনালোকক মই যিটো ৰাস্তাৰে আহিলোঁ, আৰু যদি আপোনালোকে আহিব খোজে দাদাৰ ওচৰত, মই লোকেশ্যনটো দি দিম। আৰু গৈ আছোঁ এতিয়া দাদাৰ ওচৰত। এইটো দাদাৰ ঘৰ, এইটো গৈ আছোঁ এতিয়া দাদাৰ ৰুমলৈ। গৈ আছোঁ চাই থাকক মানে আজি ভিডিঅ'টো। দাদা ইয়াত বহি আছে। দাদা ভালেই আছে? ইয়াত বহি আছে দাদা। মই ভালেই আছোঁ। তো আজি আহিলোঁ দাদাৰ ওচৰত ফাইনেলি। এতিয়া ইণ্টাৰভিউ ল'ম। আৰু দাদাই কিন্তু আজি আহিলোঁ, আপোনালোকে চাই আছে এডিয়ান গেমিং চেনেল। তো ফেমাছ ইউটিউবাৰ পাবজিত আপোনালোকে হাতেৰে খেলি দাদাই জিভাৰে খেলিব, কিন্তু আপোনালোকে কেতিয়াও নোৱাৰে দাদাৰ লগত। দাদাই তেনেকৈ খেলে জিভাৰে, চকুৰ লগত লাগি থাকে। আৰু কেনেকৈ কণ্ট্ৰল কৰে দাদাই জানে। আৰু দাদা ভালে আছে? গুড মৰ্ণিং সকলোৱে। কিন্তু এতিয়া কিবা হৈছে নাজানো, গুড মৰ্ণিং দি দিলোঁ। আৰু আপোনাৰ চব ভালে? মই কেইটামান কুৱেশ্যন সুধিম, আপুনি এনচাৰটো দিব দাদা। মই আশা কৰোঁ যে আপোনাৰ হাত ভৰিটো জন্মগত নে পিছত হৈছিল? নাই, মোৰতো এইটো আগৰ পৰা নাই, পিছতে হৈছে। 1 বছৰ হৈছে মোৰ এইটো এক্সিডেণ্ট হোৱা। এইটো কাৰেণ্টৰে। আপোনাৰ এই এক্সিডেণ্টটো বাইকত হৈছিল নে কাৰত হৈছিল নে অইন কিবা? নাই, এইটো মোৰ কাৰেণ্টৰে হৈছে। এইটো আমাৰ ফেক্টৰীত কাম কৰি আছিল, যিটো আমি বেংগলত তাতে হৈছে। এই ঘটনাটো আপোনাৰ কেতিয়া হৈছিল? তাৰ আগততো আপুনি চব ভালেই আছিল। ভালেই। আৰু কেতিয়া হৈছিল ঘটনাটো? এইটো হৈছে মোৰ 1 বছৰ হৈ গ'ল। আপোনাৰ মনলৈ কেনেকৈ আহিল আপুনি যে এটা ইমান ডাঙৰ ইউটিউবাৰ হ'ব যিবাৰে পাবজি খেলি? মই ভবা নাছিলোঁ, এনেই খেলি আছিলোঁ আৰু। এনেই খেলি আছিলে, টাইম পাছ কৰি আছিলোঁ আৰু। এইটো অসম্ভৱ যে যিবাৰে পাবজি খেলে আকৌ চকুৰে চাই থাকে, এইটো কেনেকৈ সম্ভৱ? অসুবিধা নহয় নেকি? নাই, এইটো 8 মাহিনাৰ ট্ৰেইনিং হয়, এনেই নহয়। তো মই মানে একো কৰা নাছিলোঁ, টাইম পাছ কৰিব লাগে বুলি ভাবিলোঁ। তো এনেকাই মানে কষ্ট হ'লেও মানে খেলি আছিলোঁ আৰু টাইমটো পাৰ কৰি থাকিলোঁ আৰু। তো এনেকাই খেলিতে আৰু এতিয়া চাব পাওঁ আৰু ওপৰৰ পৰা স্ক্ৰীনটো। প্ৰথমবাৰ আপুনি যিবাৰে কেতিয়া পাবজি খেলিছিল আৰু কিমান দিন হ'ল? মোৰ 8 মাহিনা। 8 মাহিনা হৈ গ'ল। আগতে মইতো কান্দি ক্ৰাছ খেলি আছিলোঁ। কান্দি ক্ৰাছ খেলিছিল আৰু এতিয়া পাবজি খেলি আছে। পাবজি মোবাইল? সবেই খেলোঁ, চব ফ্ৰী ফায়াৰ, পাবজি লাইট চব খেলোঁ। আৰু যেতিয়া আপুনি পাবজি খেলে তেতিয়া আপোনাৰ লালটি নাহে নেকি? আহে, বেছিভাগ নাই। এতিয়া আগতে আহিছিল নেকি? আগতে বহুত আহিছিল। আৰু এতিয়া? এতিয়া বহুত কম গ'ল। বহুত কমকৈ হ'ল। আগতে ডিছপ্লে পুৰা পানী হৈ গৈ আছিল এটা গেম খেলোঁতেই। এতিয়া 4-5টা মেচ খেলিলেও নাহে। দাদা আপুনি নতুন প্ৰজন্মৰ মানুহক কি ক'ব মানে এই পাবজি গেমৰ কথা?
পাবজি গেমৰ কথা নহয়, কিবা হ'লেও কিবা কাম হ'লেও মানে কেতিয়াও হাৰ মানিব নালাগে আৰু এইটো মেইন উদ্দেশ্য কৰিলে হ'ল যে যি মই কৰিব বিচাৰি আছো সেইটো কৰিয়ে এৰিম। পিছতে ট্ৰাই কৰিম, 3-4 বাৰ ট্ৰাই কৰিম, যদি নোৱাৰো পিছত ভাবিম আৰু। কিন্তু মই এইটো 3-4 বাৰ যেতিয়া যেনে আজিকালি মেট্ৰিকৰ পৰীক্ষা হয়, মানুহে এবাৰ দি এৰি দিয়ে, এইটো 3 বাৰ দিলে চাগে পাছ হৈয়ে যাব, হয় নে? এনেকাই ভাবি ল'লে সকলো কাম। তাৰমানে চেষ্টাৰ অসাধ্য একো নাই, আপুনি চেষ্টা কৰিছিল আজি সফল হ'ল, সেইটোৱে কথা। ময়ো এবাৰ এটা ভিডিঅ' ঢালিছিলোঁ, যেতিয়া মোৰ ফাৰ্ষ্ট ভিডিঅ' আছিল, এইটোত ৰেছপঞ্চ আহিছিল 150 ভিউ আহিছিল। তেতিয়া মই 150 ভিউ অহাৰ পিছত মই ভাল আহিছে ভিউ বুলি আৰু এটা ঢালিছিলোঁ, কিন্তু আৰু এটাত মোৰ অহা নাছিলে, 5টা নে 6টা ভিউ আহিছিল। তেতিয়া মই এৰি দিলে কি হৈ আছিল। আৰু কেনেকৈ জিভাৰে পাবজি খেলে আপোনালোকে চাব পাৰিব এতিয়াই। Are you all my personal? মোৰ বিষয়ে ব্লগিং ভিডিঅ'টো চোৱাই মানুহ আছে। তেওঁলোকক কি ক'ব খোজে? আপোনালোকক এটাই কথা ক'ব বিচাৰো যে কেতিয়াও হাৰ মানিব নালাগে, যিটো কাম কৰিব বিচৰা মনতে যি ভাবিছে সেইটো কৰিবাই আৰু নমৰালৈকে কৰিব বিচাৰিব। আৰু আপোনালোকে ভাবি আছে যে দাদাৰ লগত মোৰ কেনেকৈ চিনাকি হ'ল বা কেনেকৈ আহিলোঁ আৰু কেনেকৈ সম্ভৱ হ'ল। খুচৰি থাকে মোবাইলটো, ইউটিউবত কিবা এটা চাম, আৰু মই তেনেকৈ খুচৰি আছিলোঁ, আৰু সন্মুখত স্ক্ৰীণত এটা আহি গ'ল ভিডিঅ' যে জীপছে কেছে পাবজি খেলতি হে, এনেকৈ এটা আহি গ'ল। আৰু সেইটো ভিডিঅ' আছিল দাদাৰ নহয়, মনোজ ডেৰ। মই চাই আছোঁ আৰু ইণ্টাৰভিউ লৈ আছে। তেতিয়া মই চালোঁ যে এইটো বৰগৰা চাহ বাগিচাৰ হ'ল, আৰু তেতিয়া মই আচৰিত হৈ গ'লোঁ যে জিভাৰে পাবজি খেলে বাগানৰ ওচৰতে। মই ভাবিলোঁ যে যোৱা যাওক এদিন, ময়ো আহিলোঁ সেইকাৰণে যে আপোনালোকক দেখাওঁ যে আপোনালোকে হাত ভৰি থকাৰ অৱস্থাটো অলপ বেলেগ টাইপৰ চলা, তাৰমানে কিবা কেয়াৰ নকৰে আৰু কষ্ট, তাৰমানে যদি দিছে আপোনালোকে সেইটো কামত নখটায়। আৰু দাদাই চাওক কিমান কষ্ট কৰি পাবজি খেলি আছে, আৰু আপোনালোকে এতিয়া নোৱাৰিব দাদাৰ লগত পাবজি খেলি, সঁচাকৈ পাবজি খেলি নোৱাৰিব এতিয়া। আৰু সেইকাৰণে আজি 3 লাখ ছাবস্ক্ৰাইব হৈ গ'ল ইউটিউবত। আৰু এনেকুৱা মনোবলত আপুনি কেতিয়া ভাবিছিল নেকি যে মই এনেকুৱা হৈ যাম বা এনেকৈ খেলি পাৰ্গত হৈ যাম? নাই, মই আগতেও গেমৰ পাগল আছিলোঁ। যদি আজিৰ ভিডিঅ'টো ভাল লাগে কি কৰিব লাগিব দাদা? লাইক কৰি দিব আৰু শ্বেয়াৰ কৰি দিব, আৰু ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি দিব। যদি দাদাই কৈছে লাইকটো এতিয়াই কৰি দিয়ক, ছাবস্ক্ৰাইবটো এতিয়াই কৰি দিয়ক। আৰু আপোনালোকে যদি গেম খেলি ভাল পায়, দাদা চেনেলৰ লিংকটো মোৰ ডেছক্ৰিপশ্যনত থাকিব। মোৰ ইমান ছাবস্ক্ৰাইবাৰ নাই, তথাপিও যদি কোনোবাই মনোৰঞ্জন আৰু দাদাৰ এক্টিভিটি চাব খোজে, কেনেকৈ পাবজি খেলে আৰু কিমান পাৰ্গত, আপোনালোকে ভাবি আছে কিবা পাবজি খেলে সঁচাকৈ নে মিছাকৈ, তেনেহ'লে চেনেলৰ লিংকটো ডেছক্ৰিপশ্যনত লিংক দিম, আপোনালোকে যাই চাব পাৰিব কিমান। আপোনালোকে নাপাব, আপোনালোকে চাব পাৰিব। তো আজিৰ ভিডিঅ' এইখিনি। থেংকছ ফৰ ৱাচিং। থ্যাংক ফৰ ৱাচিং। ভিডিঅ'বোৰ ভাল পাই আপোনালোকে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। ছাবস্ক্ৰাইবটো কৰি দিব, পাহৰি নাযাব মানে এইবিলাক কৰিবলৈ। চ' আজি রহে দই রহে দই সারে গামা পা পা